হ'ল বেটা তুমি যে মুখত হাত দি আছা কিবা ভাবি আছা নেকি কি ভাবি আছা আজি কি দি ভাত খাবা ন আজি কি দি ভাত খাবা বাৰু তিতি মাছ ওকে মই আজি বনাম দেই তিতি মাছ ওকে ডান ওকে মই বনামগে তুমি চিন্তা নকৰিবা দেই ওকে এয়া মিষ্টাৰে আনিছিল বজাৰৰ পৰা আজি ভকুৱা মাছ গতিকে ভাবিলোঁ নতুন এটি ৰেচিপি বনোৱা যাওক আৰু আপোনালোককনো শ্বেয়াৰ নকৰাকৈ কেনেকৈ থাকোঁ সেইবাবে আপোনালোককো শ্বেয়াৰ কৰিলোঁ মাছখিনি নিমখ হালধি সানি লৈ পেলাই মই তেলত ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰি পেলাই ধুনীয়াকৈ দেখিছেনে মই তেলটো গৰম হ'বলৈ দিব আৰু তেলটো গৰম হোৱাৰ পাছত মাছটো ফ্ৰাই কৰি ল'ব আপোনালোকক নমস্কাৰ মোৰ নাম সোনাম আৰু মোৰ এটি নতুন চেনেল মই আৰম্ভ কৰিছোঁ আৰু আপোনালোকক নতুন চেনেলটিলৈ আন্তৰিক স্বাগতম এয়া মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ মাছখিনি ফ্ৰাই কৰি লৈ পেলাই তাৰপাছত এয়া দেখিছেনে মছলাখিনি মই ৰেডি কৰি লৈছোঁ মছলাখিনি হৈছে জিৰা জলকীয়া আৰু বিলাহী এয়া মই চিম্পল ৰেচিপি আৰু এবিধ বস্তু দেখিছেনে আলুৰ লগত থৈ দিছিলোঁ যে এইবিধেই হৈছে মূল আকৰ্ষণীয় বস্তু এইটো হৈছে মাটি দালিৰ বৰ এইটো মাটি দালিৰ বৰ মোৰ দেওৰৰ ফ্ৰেণ্ড এজনৰ মাকে বনাইছিলে ডিব্ৰুগড়ৰ পৰা পঠাইছিলে গতিকে সেই আণ্টিক থেংক ইউ আপোনালোকে বজাৰতো কিনিবলৈ পাব আৰু এবিধ ঘৰতো বনাব পাৰিব এয়া দেখিছেনে মই ধুনীয়াকৈ বৰখিনি মই ফ্ৰাই কৰি ল'ম এয়া ফ্ৰাই কৰি ল'ব আপোনালোকে বৰটোৱে কিন্তু তেল বহুতখিনি শুহে গতিকে আপোনালোকে চাব তেল কমাই দিবলৈ চেষ্টা কৰিব আৰু ধুনীয়াকৈ ৰঙাকৈ ফ্ৰাই কৰি ল'ব গেছটো কমাই ল'ব আপোনালোকে নহ'লে পুৰি যাব পাৰে আৰু এবিধ ভাজি পেলাই ধুনীয়াকৈ মাছৰ লগতে মই ধুনীয়াকৈ থৈ দিম তাৰপাছত ব্যৱহাৰ কৰিম এয়া দেখিছে ভাজি ল'লোঁ তাৰপাছত সেই মাছ ভজা তেলখিনিতে মই অলপ ক'লা জিৰা ব্যৱহাৰ কৰিছোঁ আপোনালোকে গোটা জিৰাও দিব পাৰে আৰু মই ক'লা জিৰা ব্যৱহাৰ কৰি ভাল পাওঁ যিহেতু ক'লা জিৰা দিছোঁ তাৰপাছত এই আলুখিনি যে কাটি লৈছিলোঁ দীঘল দীঘলকৈ এয়া আলুখিনি ফ্ৰাই কৰি ল'ম তাতে নিমখ আৰু হালধি ব্যৱহাৰ কৰিম নিমখ আৰু হালধি দি পেলাই ভাজি ল'ম ফাৰ্ষ্টে তাৰপাছত বিলাহী আৰু জিৰা আৰু জলকীয়াখিনি যিখিনি লৈছিলোঁ সেইখিনি মিক্সিত পেষ্ট কৰি লৈছোঁ আপোনালোকে পটাটো পিচি ল'ব পাৰে ইয়াৰ নিমখ আৰু হালধি মই এচামুচ ব্যৱহাৰ কৰিছোঁ ডাঙৰ চামুচৰ আৰু নিমখ সোৱাদ অনুযায়ী আপোনালোকে দিব মই ইয়াত 2 চামুচমান ব্যৱহাৰ কৰিছোঁ সৰু চামুচৰ তাৰপাছত এয়া মছলাখিনিও দি দিলোঁ মছলাখিনি দি লৈ পেলাই ধুনীয়াকৈ আলুখিনি মছলাৰ লগত ভাজিম মছলাৰ লগত ভাজিবলৈ খুবেই সহজ আপোনালোকে ঢাকন নিদিব আপোনালোকে ঢাকন নিদিয়াকৈ ভাজি থাকিব মছলাখিনি এয়া দেখিছেনে তেলটো এৰি দিছে মছলাৰ পৰা তাৰপাছত মই পানীখিনি দি সিজিবলৈ দিম আলুখিনি দি সিজাৰ পাছতে একে নমোৱাৰ শেষত মই মাছখিনি ব্যৱহাৰ কৰিম মাছখিনি দি পেলাই তাৰপাছত বৰখিনি দি দিম আৰু বৰখিনি দি বেছি সময় মই উতলাই নাথাকোঁ যিহেতু ভাঙি যোৱাৰ চান্স থাকে কাৰণ বৰখিনি বহুত কোমল হৈ যায় আৰু সেইবাবে মই বেছি লৰাই নাথাকোঁ তাৰপাছত এয়া দেখিছেনে মই আজি গৰম মছলা ব্যৱহাৰ নকৰোঁ যিহেতু ধনিয়া পাত এতিয়া বহুত ওলাইছে আৰু গতিকে ধনিয়া পাত আনিছেই আপোনালোকৰ ঘৰত যদি ধনিয়া পাত নাথাকে তেনেহ'লে গৰম মছলা ব্যৱহাৰ কৰিব পাৰে আৰু এয়া মই বৰখিনি দি দিলোঁ বৰখিনি দি লৈ পেলাই মই খুব বেছি হাফ মিনিট বা 1 মিনিট ৰাখিম ৰখাৰ পাছত এয়া মই নমাই দিলোঁ এয়া মোৰ তৰকাৰী ৰেডি দেখিছেনে দেখিবলৈ কিমান ধুনীয়া হৈছে খাবলৈও বৰ ধুনীয়া হয় আপোনালোকে যোনে যোনে বনোৱা নাই এবাৰ বনাই চাবচোন বৰ ধুনীয়া হয় খাবলৈ দেই আৰু ভকুৱা মাছ বুলি কথা নাই আপোনালোকে যিকোনো মাছ ব্যৱহাৰ কৰিব পাৰে আৰু এয়া দেখিছেনে মই মিচিকক সজাই দিছোঁ থালিখন ই যিহেতু মাছ খাব বিচাৰিছে তাক ধুনীয়াকৈ সজাই দিছোঁ এয়া মই মাছৰ তেলো অকণমান ভাজি লৈছোঁ আপোনালোকক ৰেচিপি লাগিলে প্লিজ এবাৰ জনাব আৰু এয়া মাছখিনিও দি দিলোঁ এতিয়া বলক আমাৰ মিচিক মহাশয়ক সোধোঁ সি বা কেনেকুৱা পালে খাবলৈ আৰু সি যিহেতু মাছ খাই ভাল পায় আপোনালোকৰ ল'ৰা ছোৱালীও খাবলৈ যদি ভাল পাব আৰু আপোনালোকে চাবচোন এনেকৈ বনাই দি জলকীয়াটো খালি আপোনালোকে নিজৰ
যিমানখিনি জ্বলা খায় সিমানখিনি পৰিমাণে দিব এয়া মোৰ থালিখন ৰেডি বলক তাক সোধো এয়া বনালো নহয় তোমালে মাছৰ তৰকাৰী তুমি যে কৈছিলা মাছ খাবা এয়া দেখিছানে দেখিবলৈ কেনেকুৱা হৈছে এতিয়া খাই চাবানে কেনেকুৱা হৈছে খাই চাবানে তুমি তিতি মাছ ভাল পোৱা নে কোনটো এটা লগত আৰু এটা বস্তু বনাইছো নহয় দেখা জানা নাই কি কোৱাচোন এয়া হৈছে মাছৰ তেল দেই এয়া দেখিছা এয়া মাছৰ তেল ভাজি দিছো যে এয়া ভাত আৰু আলুৰ লগত ভাজি দিছো দেই দেখিছা এয়া তাৰপাছত এয়া নেমু দিছো আৰু এয়া তোমালে মাছ এয়া কি জানাই নাই এয়া মাটি দালিৰ বৰ গম পাইছানে মাটি দালিৰ বৰ গম পাইছা মাটি দালিৰ বৰৰ লগত আৰু আলু দি মই ভকুৱা মাছ বনাইছো তোমালে দেই তুমি এটা খাই চাবানে অকণমান দি আছো দেই তোমাক ৰবা মাছকণ দি দেহাক খাবলৈ দিম দেই মই এতিয়া এয়া মাছ এয়া অকণমান ভাত আৰু এয়া তিতি মাছ লগতে আছে এয়া তাৰপিছত মিচিকৰ মুখত দেখিছানে কেনেকুৱা লাগিছে এয়া ভাত লৈছো তাৰপিছত আকৌ তিতি মাছ লৈছো তাৰপিছত এই যে বৰটো বনাইছিলো দেখিছিলা এই বৰটো দিছো দেই এইটো দিছো আৰু আলু অকণমান দিছো দেই আলু দিছো ৱাও দেখিবলৈ ৱাও হৈছে নেকি কেনেকুৱা হৈছে ৱাও ৱাও বুলি অ'কে মই আকৌ বনাই দিম দেই তোমাক